ডিফু হওক তোমাৰে নাম হওক, ডিফু হওক তোমাৰে নাম হওক মংগলে তোমাৰ। আমাৰ শ্ৰদ্ধেয় ভূপেন হাজৰিকাদেৱে লিখি গৈছিলে তোমালোকৰ কাৰণে এই গীতটি। কিমান অৰ্থ সোমাই আছে তাৰ ভিতৰত তোমালোকে কিজানি বুজি পোৱা আৰু চবেই বুজি পায় সেইখিনি কথা। আমাৰ সংস্কৃতি, আমাৰ অসমীয়া সংস্কৃতিৰ তোমালোক এটা অবিচ্ছেন্ন অংগ। এই অসমৰ আমি সকলো বড়ো, কছাৰী, কাৰ্বি চব মিলি পেলাই এখন সমাজ, এটা সংস্কৃতি, এটা ভাষা অসমীয়া। নিজৰ ভাইটিকেইটাক চিনি নাপালা? মৰাৰ আগতে এবাৰ হাতখন নাকামুৰিলে, মৰাৰ আগতে এবাৰ হাতখন নকপিলে। শুনা, বাহিৰৰ পৰা যিকেইটা আহি পেলাই লুঙি পিন্ধি পেলাই থাকে তাহাঁতক তোমালোকে একো কৰিব নোৱাৰা। কাজিৰঙাৰ এশিঙীয়াকেইটা তোমালোকৰ ছাইডৰ পৰা লৈ গুচি যায় যে, তেতিয়াও তোমালোকে মুখখন চাই থাকা, হাঁহি থাকা। কিবা এটা পৰ্চন পোৱা চাগে, নহয় জানো? এইবোৰৰ কাৰণে আমি অসমীয়া জাতিটো, আমাৰ অসমখন কেতিয়াও একেলগে থাকিব নোৱাৰোঁ। আৰু বাহিৰৰ সেই লুঙি পিন্ধাকেইটাই আমাৰ গড়কেইটাৰ ওপৰত উঠি পেলাই নাচোন দি থাকে। আজি নিজৰ ভাইটিকেইটাক তোমালোকে মাৰিলা, পুলিচে হস্পিটেলত লৈ গ'ল। মই যিখিনি শুনা পাইছোঁ, হস্পিটেলৰ পৰা উলিয়াই আনি তুমি মাৰিছা, তোমালোকে মাৰিছা। তোমালোকৰ ভাইটিকেইটাক যদি মই বা মোৰ ইয়াত এই গুৱাহাটী, যোৰহাট, অসম বা থবতে যদি কিবা এটা যদি তেনেকুৱা এটা বিশ্বাসত আনি পেলাই উলিয়াই আনি মাৰোঁ, তোমালোক কেনেকুৱা লাগিব? এবাৰ ভাবি চাবা। তোমালোকৰ নিচিনা পাখণ্ড আৰু পিশাচবোৰৰ কাৰণে আমাৰ অসমীয়া জাতিটো আজিলৈকে কেতিয়াও একগোট হৈ থাকিব নোৱাৰিলোঁ, গম পালা? তাৰ কাৰণে মই DJ ব্ৰাহ্মণ দেৱাশিষ বৰুৱাক যদি তোমালোকে গুলিয়াব পাৰা গুলিয়াই দিবা। মই এইটো বস্তু বেয়া পাইছোঁ আৰু তোমালোকক মই আজি এই মাধ্যমেৰে কৈছোঁ, তোমালোক বিৰাট বদমাছ আৰু চবতকৈ বেয়া জাতি কেলা। জাতি নহয়, বেয়া মানুহ। তোমালোকক চবকে কোৱা নাই, তোমালোক যিকেইটা কৰিছা নহয় জাতি, যিকেইটা কৰিছা। আৰু তোমালোক কোনো মানুহ নহয়, তোমালোক পিশাচ হয়। তোমালোকে নিজৰ জাতিটোৰ নামৰ কলংক হয়, বুজিলা? চাই থাকিবা, তোমালোকৰ ধ্বংস তোমালোকে নিজে মাতি আনিছা। আৰু তোমালোকৰ এই কাৰবাৰবোৰৰ কাৰণে আমাৰ অসমীয়া জাতিটো এদিন ক'তো নাথাকিব। জয় আই অসম, এতিয়াও কৈ আছোঁ গেলা।